নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ btkmcq চেনেলটিলৈ। আজি আমি এই ভিডিঅ'ত প্ৰাচীন ভাৰতৰ ইতিহাসৰ ওপৰত 40টা অতি গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰিম। আজি এই ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে যে কোন নদী পাৰত সিন্ধু উপত্যকাৰ সভ্যতা গঢ় লৈ উঠিছিল? ইয়াৰ শুদ্ধ উত্তৰ সিন্ধু নদী পাৰত। আৰু আপোনালোকক জনাওঁ যে সিন্ধু উপত্যকাৰ সভ্যতাৰ উৎপাদন কৰা মুখ্য শস্য আছিল ঘেঁহু, মাকৈ আৰু মাহ। কুৱেশ্যন নম্বৰ 2, কোন নদী পাৰত মিছৰীয়া সভ্যতা গঢ় লৈ উঠিছিল? ইয়াৰ শুদ্ধ উত্তৰ নীল নদী পাৰত। কুৱেশ্যন নম্বৰ 3, কোন নদী পাৰত বেবিলনীয়া সভ্যতা গঢ় লৈ উঠিছিল? ইয়াৰ শুদ্ধ উত্তৰ ইউফ্ৰেটিছ আৰু টাইগ্ৰিছ নদী পাৰত। কুৱেশ্যন নম্বৰ 4, মহেঞ্জোদাৰোত আৱিষ্কৃত হোৱা ভগ্নাৱশেষবোৰৰ শেষবোৰৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য নিদৰ্শন কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ ৰাজহুৱা স্নাগাৰ। আৰু আপোনালোকক জনাওঁ যে ৰাজহুৱা স্নাগাৰটো চতুৰ্ভুজাকৃতি আছিল আৰু ইয়াৰ মাজত 11.88 পূৰণ 7.01 মিটাৰ জোখৰ এটি জলভাণ্ডাৰ আছিল। কুৱেশ্যন নম্বৰ 5, সিন্ধু উপত্যকাৰ সভ্যতাত কি ধাতু ব্যৱহাৰ হোৱা নাছিল? ইয়াৰ শুদ্ধ উত্তৰ লো। কুৱেশ্যন নম্বৰ 6, হৰপ্পা বৰ্তমান ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ পাকিস্তান। কুৱেশ্যন নম্বৰ 7, মহেঞ্জোদাৰো বৰ্তমান ক'ত অৱস্থিত? শুদ্ধ উত্তৰ পাকিস্তান। কুৱেশ্যন নম্বৰ 8, লোথাল বৰ্তমান ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ গুজৰাট। কুৱেশ্যন নম্বৰ 9, কালিবাংগান বৰ্তমান ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ ৰাজস্থান। কুৱেশ্যন নম্বৰ 10, ঝিলাম বৰ্তমান ক'ত অৱস্থিত? শুদ্ধ উত্তৰ পাকিস্তান। কুৱেশ্যন নম্বৰ 11, ৰূপা বৰ্তমান ভাৰতবৰ্ষৰ কোন ৰাজ্যৰ অন্তৰ্গত? ইয়াৰ শুদ্ধ উত্তৰ পাঞ্জাৱ। কুৱেশ্যন নম্বৰ 12, বানাৱলী বৰ্তমান ভাৰতবৰ্ষৰ কোন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হাৰিয়ানা। কুৱেশ্যন নম্বৰ 13, আৰ্যসকলে গঢ়ি তোলাৰ সভ্যতাটোক ইতিহাসত কি যুগ বোলা হয়? শুদ্ধ উত্তৰ বৈদিক সভ্যতা বা বৈদিক যুগ বোলা হয়। কুৱেশ্যন নম্বৰ 14, বৈদিক সভ্যতা বা বৈদিক যুগৰ আনুমানিক সময় আছিল? ইয়াৰ শুদ্ধ উত্তৰ খ্ৰীষ্টপূৰ্ব 1500 পৰা খ্ৰীষ্টপূৰ্ব 600। আৰু আপোনালোকক জনাওঁ যে বৈদিক যুগক দুটা ভাগত ভাগ কৰা হৈছে। ইয়াৰ ঋগ বৈদিক যুগ খ্ৰীষ্টপূৰ্ব 1500 পৰা 1000 লৈ আৰু পৰৱৰ্তী বৈদিক যুগ খ্ৰীষ্টপূৰ্ব 1000 পৰা 600 লৈ। কুৱেশ্যন নম্বৰ 15, আৰ্যসকল প্ৰাৰম্ভিকতে প্ৰধানতঃ কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ পশুপালক। কুৱেশ্যন নম্বৰ 16, আৰ্যসকলৰ কল্পিতৰ শ্ৰেষ্ঠ দেৱতা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ ইন্দ্ৰ। কুৱেশ্যন নম্বৰ 17, বেদ কেইখন? ইয়াৰ শুদ্ধ উত্তৰ 4খন। সেই 4খন বেদ হ'ল ঋগ্বেদ, সামবেদ, যজুৰ্বেদ আৰু অথৰ্ববেদ। আৰু আপোনালোকক জনাওঁ যে বেদক সংহিতাও বোলা হয়। কুৱেশ্যন নম্বৰ 18, আৰ্যসকলৰ জীৱিকাৰ প্ৰধান সম্পদ কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ গৰু। আৰু আপোনালোকক জনাওঁ যে গৰু গাখীৰ পৰা উৎপন্ন হোৱা মাখন, ঘিউ, দৈ আদি আৰ্যসকলৰ প্ৰিয় খাদ্য আছিল। কুৱেশ্যন নম্বৰ 19, ভাৰতৰ কোন দিশৰ পৰা আৰ্যসকলে ভাৰতৰ সপ্ত সিন্ধু উপত্যকালৈ আহিছিল?
ইয়াৰ শুদ্ধ উত্তৰ উত্তৰ-পশ্চিম দিশ। আৰু আপোনালোকক জনাওঁ যে সপ্ত সিন্ধু বুলিলে সিন্ধু নদী আৰু ইয়াৰ উপনৈ সতদ্ৰু, বৰ্তমান সুতলেজ, বিপাশা, বৰ্তমান বিয়াছ, ইৰাৱতী, বৰ্তমান ৰবি, চন্দ্ৰভাগা, বৰ্তমান চিনাব, বিতস্তা, বৰ্তমান জিলাম আৰু সৰস্বতী নদীক বুজায়। কুৱেশ্যন নম্বৰ 20, 4খন বেদৰ ভিতৰত কোনখন প্ৰাচীনতম বেদ? ইয়াৰ শুদ্ধ উত্তৰ ঋগ্বেদ। কুৱেশ্যন নম্বৰ 21, আৰ্যসকল কোন ভাষিক গোষ্ঠী মানুহ আছিল? ইয়াৰ শুদ্ধ উত্তৰ ইণ্ডো ইউৰোপীয়ান ভাষাৰ গোষ্ঠী। কুৱেশ্যন নম্বৰ 22, সিন্ধুৰ সভ্যতাৰ সময়ত সিন্ধু উপত্যকাৰ লোকসকলৰ প্ৰধান বৃত্তি কি আছিল? শুদ্ধ উত্তৰ কৃষি। কুৱেশ্যন নম্বৰ 23, মহাজনপদ কিমানখন আছিল? শুদ্ধ উত্তৰ 16খন। 16খন মহাজনপদ হ'ল অংগ, মগধ, কাশী, কুশল, বৰ্জী, মল্ল, চেদি, বৰ্ষ, কুৰু, পাঞ্চাল, মৎস্য, সুৱৰহেন, অৰ্চক, অৱন্তী, গান্ধা আৰু কম্বোজ। কুৱেশ্যন নম্বৰ 24, মহাজনপদৰ সময়ত খেতিয়কসকলে শস্য উৎপাদনৰ কিমান অংশ কৰ দিব লগা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ 1/6 অৰ্থাৎ 6ভাগৰ 1 অংশ। কুৱেশ্যন নম্বৰ 25, তলৰ কোনখন মহাজনপদত ৰাজতন্ত্ৰ নাছিল? শুদ্ধ উত্তৰ লিচ্ছবি। কুৱেশ্যন নম্বৰ 26, মহাজনপদৰ সময়ছোৱা আছিল? ইয়াৰ শুদ্ধ উত্তৰ খ্ৰীষ্টপূৰ্ব 600 পৰা খ্ৰীষ্টপূৰ্ব 325লৈ। কুৱেশ্যন নম্বৰ 27, তলৰ কোনখন ঠাই 16 মহাজনপদৰ অন্তৰ্ভুক্ত নহয়? ইয়াৰ শুদ্ধ উত্তৰ হস্তিনাপুৰ। ইতিমধ্যে আপোনালোক জনোৱা হ'লেই 16খন মহাজনপদ কি কি আছিল। কুৱেশ্যন নম্বৰ 28, মগধ ৰাজ্যৰ কাষতে থকা নদীখন হ'ল? শুদ্ধ উত্তৰ গংগা। কুৱেশ্যন নম্বৰ 29, তলৰ কোন বৃত্তিৰ লোক মহাজনপদসমূহত নাছিল? ইয়াৰ শুদ্ধ উত্তৰ পেচাদাৰী স্থপতি। কুৱেশ্যন নম্বৰ 30, কোনজন ৰজাৰ দিনত মগধ সাম্ৰাজ্যত পৰিণত হৈছিল? শুদ্ধ উত্তৰ চন্দ্ৰগুপ্ত মৌৰ্য। কুৱেশ্যন নম্বৰ 31, প্ৰাচীন মগধ বৰ্তমান কোন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ বিহাৰ। কুৱেশ্যন নম্বৰ 32, আৰ্যসকলৰ প্ৰাৰম্ভিক ভাষা কি আছিল? শুদ্ধ উত্তৰ সংস্কৃত। কুৱেশ্যন নম্বৰ 33, আৰ্যসকলৰ সমাজত কিমানটা প্ৰধান শ্ৰেণী আছিল? ইয়াৰ শুদ্ধ উত্তৰ 4টা। সেই 4টা প্ৰধান শ্ৰেণী আছিল বামন, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ। কুৱেশ্যন নম্বৰ 34, বৈদিক যুগত কেইবাখনো গাঁৱৰ সমষ্টিয়ে গঠিত হৈছিল? শুদ্ধ উত্তৰ 20। কুৱেশ্যন নম্বৰ 35, হিন্দু সভ্যতাৰ আন এটা নাম হ'ল? শুদ্ধ উত্তৰ হৰপ্পা সভ্যতা। কুৱেশ্যন নম্বৰ 36, বৈদিক সমাজত পৰিয়ালৰ সমষ্টিক কি বোলা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ গাম। কুৱেশ্যন নম্বৰ 37, সিন্ধু নদী উপত্যকা মহেঞ্জোদাৰো আৰু হৰপ্পা কিমান চনত আৱিষ্কাৰ হৈছিল? শুদ্ধ উত্তৰ 1922 চনত। কুৱেশ্যন নম্বৰ 38, আৰ্যসকল ক'ৰ পৰা ভাৰতবৰ্ষলৈ আহিছিল? শুদ্ধ উত্তৰ কেন্দ্ৰীয় বা মধ্য এছিয়াৰ পৰা। কুৱেশ্যন নম্বৰ 39, আৰ্যসকল প্ৰৱেশ কৰিছিল? শুদ্ধ উত্তৰ আনুমানিক খ্ৰীষ্টপূৰ্ব 1500ত। আজি এই ভিডিঅ'ৰ অন্তিমটো প্ৰশ্নলৈ আহিছোঁ যে বৈদিক যুগত শাসন ব্যৱস্থা আছিল?
ইয়াৰ শুদ্ধ উত্তৰ ৰাজতান্ত্ৰিক। থেংক ইউ ফৰ ৱাচিং। যদি ভিডিঅ' চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।